হেল্ল' ষ্টুডেণ্টছ, আশা কৰিছোঁ সকলোৱে ভালে আছা। ইতিমধ্যে আমাৰ অসমত এটা ৰিজাল্টৰ কাৰণে যথেষ্ট আশা কৰি থকা হৈছে, সেইটো হৈছে আমাৰ অসমৰ হাই ছেকেণ্ডাৰী পৰীক্ষাৰ ৰিজাল্ট, অৰ্থাৎ হাই ছেকেণ্ডাৰী ফাইনেল পৰীক্ষাৰ ৰিজাল্ট। ইতিমধ্যে মেট্ৰিকৰ ৰিজাল্ট ঘোষণা হৈ গ'ল আৰু মেট্ৰিকৰ ৰিজাল্ট ঘোষণাৰ পিছৰে পৰা সকলোৰে মনত এটা প্ৰশ্ন আহি আছে যে হাই ছেকেণ্ডাৰী ৰিজাল্ট কেতিয়া দিব। আৰু মাজতেতো এনেকুৱা এটা দিন ওলাইছিল যে কোনোবা এটা ডেটত মানুহে প্ৰচাৰে কৰি দিছিল যে হাই ছেকেণ্ডাৰী ৰিজাল্ট দিব আজি। আৰু মোকো দুই এটাই বাটে পথে লগ পাই পেলাই সুধিছিল যে আজি ৰিজাল্ট দিব নেকি, কেতিয়া দিব। এতিয়া মোৰ কথাটো হৈছে যে মই যিহেতু জানো যে বা আমি সকলোৱে জানো যে চৰকাৰে ৰিজাল্ট দিয়াৰ দুদিন আগত কৈ নিদিয়ে যে আজি ৰিজাল্ট দিব বুলি পেলাই। ৰিজাল্ট দিয়াৰ 1 ঘণ্টা আগত বা 2 ঘণ্টামান আগত আপডেট দিব শিক্ষামন্ত্ৰী মহোদয় বা মুখ্যমন্ত্ৰী মহোদয়ে যে আজি ৰিজাল্ট দিব বুলি। এতিয়া সেইকাৰণে বহুতৰে মনত এটা টেনশ্যনো হৈ আছে যে ৰিজাল্টটো একচুৱেলি কেতিয়া দিব। এতিয়া মই বাকী কথা নকওঁ, কিন্তু আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়, তোমালোকৰ সকলোৰে মৰমৰ মামাক সাংবাদিকে সুধিছিল যে ছাৰ ৰিজাল্ট কেতিয়া দিব, হাই ছেকেণ্ডাৰী ৰিজাল্ট কেতিয়া দিব। তেতিয়া তেখেতে এটা কথা কৈছিল যে এইটো মাহৰ লাষ্টৰ ফালে হাই ছেকেণ্ডাৰী পৰীক্ষাৰ ৰিজাল্ট দিয়া হ'ব। তো লাষ্টৰ ফালে বুলি ক'লে আমি 30 তাৰিখৰ ভিতৰত হাই ছেকেণ্ডাৰী পৰীক্ষাৰ ৰিজাল্ট পাব লাগে। গতিকে বাকী উৰা বাতৰি যিমানেই নহওক, মানুহে যিমানেই যি কথা নকওক বা আমাৰ ছ'চিয়েল মিডিয়াত যিমানেই প্ৰচাৰ নোলাওক, আমি মুখ্যমন্ত্ৰী মহোদয়ৰ কথাটো বিশ্বাস কৰিব লাগিব। গতিকে তেখেতে যিহেতু কৈছে যে মুখ্যমন্ত্ৰী মহোদয়ে কোৱাৰ দৰে যে আমাৰ মেট্ৰিকৰ ৰিজাল্ট, হাই ছেকেণ্ডাৰী ৰিজাল্ট এপ্ৰিল মাহৰ লাষ্টত দিব। গতিকে এপ্ৰিল মাহৰ লাষ্ট বুলি ক'লে হয়তো আমি 25 তাৰিখৰ পৰা 30 তাৰিখ এইখিনি সময়ৰ ভিতৰত হাই ছেকেণ্ডাৰী ৰিজাল্ট পাব পাৰোঁ। গতিকে তোমালোকে বেছি পেনিক নহ'বা আৰু ৰিজাল্ট দিব এটা যথা সময়ত। আৰু হয়তো ইন জেনেৰেলটো ইয়াতকৈ দেৰিয়ে হয় এইবাৰ, যিহেতু মেট্ৰিকৰ ৰিজাল্টটো বহুত সোনকালে দিছে, হাই ছেকেণ্ডাৰী ৰিজাল্টটো নিশ্চয় আগৰ সময়তকৈ সোনকালেই দিব। গতিকে আশা কৰিছোঁ তোমালোকৰ সকলো ৰিজাল্ট ভাল হ'ব। গতিকে আজিৰ ভিডিঅ'ত এইখিনি ইনফৰমেশ্যন জনালোঁ, আৰু এনেকুৱা ইনফৰমেশ্যন থাকিলে জনাম। চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'বা, শ্বেয়াৰ কৰি দিবা। আৰু এটা কথা মনত ৰাখিবা যে হাই ছেকেণ্ডাৰী ৰিজাল্ট কেতিয়া দিব, এইটো মাহৰ লাষ্টৰ ফালে। গতিকে আৰু বেলেগ কথা ভাবি থাকিব নালাগে, বেছি টেনশ্যন ল'ব নালাগে। ধন্যবাদ।